ঐ মোক নেদেখা ঐ দেৱা না ঐ হেখন নাফালিবি মকৰ ৰাখি আৰু এফালে মকৰ ৰাখি হলে এফালে 18 এফালে এয়া 19 হাতীগুটিহঁত কি কৰি আছ তই এতিয়া পঢ়িবলৈ কৈছো কিহৰ কেলে কেলে কৰি আছা গছকি পেটি কৰিম আকৌ এইফালে তই পঢ়িছনে মৰিলিও এতিয়া এখন চিৰিয়াখানা বনাই পেলাইছ বহ বুলি কৈছো বহ কিহৰ কেলে কেলে কৰি আছ কথা নাই বতৰা নাই তই কি কৰি আছ ঘুকুটি চকুকেইটা উলিয়াই পেলাম বাপাকে চিনি পোৱা নাই কথা নাই বতৰা নাই সেই পঢ়িবলৈ দিলে পঢ়িব নোৱাৰ ইটোৰ লগত সিটো চেহেৰা নিমিলে এইকেইটা মোৰ ল'ৰা নহয় ল'ৰা ছোৱালীকেইটাৰ লগত লাগি নাথাকিলে পেট নভৰে যেন পাইছো বুজিছ নহয় না মাষ্টৰ জীয়েকনো বাৰু সেই হালোৱালে পলাই যাব লাগে নে সেই এনে দিন আহি গ'ল মাষ্টৰৰ জীয়েক মানে সেই মাষ্টৰ মাষ্টৰনী দুইটাক সেই স্কুলত গৈ থাকেগে যে ইয়াকো সেই হোলা ভাই মোলা পাইছে ইউতো সেই দুটাকে বলত বলাই আছে আৰু গৰুৱে গায়ে সেইকণ কম বলাই আছে সেই সৰু কুমলীয়া ছোৱালীজনীক বলোৱাটো কি কথা হে তিলি কি কথা সি সেই মাক বাপেক তাৰ স্কুললৈ যায়তো সি সেই চান্সতে তাইক প্ৰেম প্ৰীতিৰ পাঠ পঢ়ায় ল'ৰাকেইটাৰ আগত আপুনি কি কথা কৈ আছে কি ল'ৰাকেইটাৰ আগতে এই চবে এইবিলাক কথা নাজানে বুলি ভাবিছ শনিগুটিহঁত তই যিহে ল'ৰা ডাঙৰ কৰিছ কাৰ চেহেৰা কাৰ লগত মিলি আছে ধৰিবই নোৱাৰি ভীমকল খুৱাই এসোপা জন্ম হওঁতে মাৰি পেলাব লাগিছিলে মুঠৰ ওপৰত যি হ'ল ভালেই হ'ল আপুনিও বাচিলে ল'ৰাটোও বাচিলে ল'ৰা ঘৰ ভাল বুলিহে বুজিছ নহলে সেইদিনাখনেই মোৰ আধ্যা তোৰ ৰাস্তা একদম ক্লিয়াৰ হৈ গ'লহেঁতেন কি কৰি আছা পঢ়িবলৈ কৈছিলো কিহৰ হুলস্থুল কৰি আছা কাটপকে দিম আকৌ কলা নহয় নহয় মই কৈ যা ধ্ৰুপদী বস্ত্ৰণ কোনে কৈছিল নো বস্ত্ৰহৰণৰ নিচিনা প্ৰাপ্ত বয়স্ক কথা কবলৈ কোনে শিকালে মাৰে শিকালে লগত দফটোৱা অশিক্ষিত নিৰক্ষৰ শিক্ষাগত অৰ্হতা নাই তোৰ দুৰাচাৰী চুৰ নয়না তই এইবিলাক কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত ভৰালি কথা নাই বতৰা নাই কি ধ্ৰুপদী বস্ত্ৰণ ভীমে কৰিছিল শ্ৰী বিষ্ণু মোৰ মূৰটো খাবলৈকে জন্ম হৈছে শনিহঁতৈ ভীম হৈছে দ্ৰুপদীৰ গিৰিয়েক তই জান চাব্বাছ কচোন বাৰু কোনে বস্ত্ৰহৰণ কৰিলে ৰাৱণে কৰিছিলে ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন ৰাৱণে হৰণ কৰিছিলে তোৰ কুন্তিক বুজিছ কুন্তিক ৰাৱণে হৰণ কৰিছিলে আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব লাগে উস্তাদি মাৰিব নালাগে নহয় দ্ৰুপদীৰ বস্ত্ৰহৰণ কোনে কৰিছিলে গম পাৱ দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিছিলে কিনো ভুল কথাখন শিকাইছে ল'ৰাকেইটাক বস্ত্ৰহৰণ কৰিছিল দুঃশাসনে আৰু সীতাক হৰণ কৰিছিল ৰাৱণে আৰু কুন্তি আছিল কুন্তি আছিলে মই নাজানো বুলি ভাবিছে এই পাখণ্ড গীতাৰ লগত থাকি থাকি তয়ো বেছ টেলেণ্টেড গাৰ্ল হৈ গৈছে দেই নয়না মই নাজানো বুলি ভাবিছ কুন্তি হৈছে তোৰ কংসৰ মাক বুজিছ আৰু কংস কোন কংস হ'ব নহয় হুমায়ুনৰ বাপেক কংস আৰু হ'ব আছিলে তোৰ জাপানৰ ৰজা বুজিছ মনে মনে থাকক চিঠি এখন দিছিলে দিনত কালে এইটো বয়সত নহয় না নেপায় 5টাকে অসুৰ যে ল'ৰা আছে তোৰা শুনকচোন কথাখিনি আপোনালৈ দিছে মোলে দিছে কোনে দিছে সনামুখৰ মৌজাদাৰ এজনে মৌজাদাৰ ইমান দেৰি কৰি কিয় আছে পৰা নাই মৌজাদাৰ প্ৰফুল্ল বৰুৱা কুশলে ৰাখিছে ছোৱালীজনীৰ পাত্ৰ লক্ষী সাক্ষাৎ আহি চিঠিৰ ৰূপত প্ৰৱেশ কৰিছে বৰ ভাল হব সেই লগতে ফটো এখন লগত দিয়া ফটোখন কি কৰিলি সেই ফটোখন লৈ আহ ফটো দি পঠিয়াইছে এইবাৰহে যদি মোৰ কিবা এটা হয় আৰু দেই কৃষ্ণ বৰ ভাল হৈছে কি ফটো ইনষ্টলমেণ্টত দিছ নয়না তোৰ পুতেৰে মোক খালে খালে এইখন ফটোৱে হলনে নয়না আচ্ছা এই বস্তুটো হল সেই চাৰ্জ দিয়াটো আচ্ছা
এইটো সোমাব ইয়াত এই ঢাকনিখন চাও এই তেহেলে আছো মূৰটো পৰা একো দেখাই পোৱা নাযায় এই তহঁতি গোটেইখনে যে ছেকেণ্ড হেণ্ড মোবাইলটো লওঁতে ভিৰ কৰিলিহি এইটো যদি এনেকে ভৰোৱা যায় তাৰপিছত তোৰ এইটো টিপিব লাগিব এইটো টিপি থাকিলে এয়া ষ্টাৰ্ট মোবাইলটো থৈছ নাই এতিয়া কাক ফোন কৰিবলগীয়া আছিলে প্ৰফুল্ল বৰুৱা দেই এই প্ৰফুল্ল বৰুৱাৰ নাম্বাৰটো এতিয়া পুৰণা ফোনটোত থাকিলে নহয় ঐ 2 নম্বৰ পোনা এই মোৰ ফোনৰ বহীখন লৈ আছোন সাউতকে আহিলে আহি গৈছে দেই ফোন আহি গৈছে প্ৰথমটো ফোন হেল্ল' মই প্ৰভাত শৰ্মাই ক'লো আপুনি কোনে ক'লে সুনীত বৰ্মা ন বোৱাৰী ঠিকে আছে নহয় নহয় আপোনাক কোৱা নাই ৰ'ব বোৱাৰী ঠিকে আছে নহয় কি ক'লে প্ৰব্লেম কিহৰ প্ৰব্লেম ছোৱালীয়ে মাতেই মতা নাই নেকি নহয় কথাটো অলপ বেলেগ গৈছে নে ইয়াৰ পৰা একদম মোৰ মোবাইলৰ পৰা হাত আঁতৰত থাকিবি নহলে মাৰে গম নোপোৱাকে ফেনাইল খুৱাই দিম বাপেকে একেচৰে ঘিউ হাতত লাগি আহিব বাপেকে এই কুকুৰাৰ পুতেক নহয় আপোনাক কোৱা নাই নহয় আপোনাকনো বাৰু মই তেনেকে কিয় ক'ম বাৰু হেৰি মানে সেই বিয়া আগত কোৱা নাছিলো মানে আপোনালোকে দেখোন কৈছিলে মানে সেই ছোৱালী সেই ঠাণ্ডা মুণ্ডা মাত বোল নকৰা ছোৱালী এজনী লাগে মই সেইটো কাৰণেহে কোৱা নাছিলো সেইজনী বুবা ছোৱালী বুলি তথাপিও আজিকালি সেই বুবা ছোৱালী পাবলেই নাই আপুনি নিজৰ বুলিহে মই সেই ছোৱালী এজনী চাই দিছিলো এনেকুৱা হয় that is also important matter আপোনাৰ জীৱনলে হে ঘৰত একো হাই কাজিয়া কৰিবলৈ নাই পিছত এই চিঞৰ বাখৰ কৰিবলৈ নাই গতিকে একদম লক্ষী ছোৱালী একদম নিমাতি কইনা আৰু আপুনি টেনচনেই নল'ব হয় ঠিক আছে থৈছো বাৰু দেই এই মানুহবোৰে এবাৰ এটা কথা ক'ব আনবাৰ আকৌ এটা কথা ক'ব এই 2 নম্বৰ পোনা বহীখন নানা কিয় বহীখন লুকাই আনিছা যে কিয় লুকাই আনিছ এইখন গোটেইখন জ্বলাই পেলালে নয়না এই মোকো জ্বলাই নেপেলালি কিয় কিনো ল'ৰাকেইটাৰ লগত অনবৰত লাগি থাকে জাহানী এই মৰতি কি ল'ৰাকেইটাৰ লগত মোৰ এইখন কেলে জ্বলালি কিয় জ্বলালি কেনেকে জ্বলিল কেনেকে জুই খেলিছিলো জুই খেলিবলৈ কথা এটা হতক বেলেগ খেল আৰু খেলিবলৈ নাপালি একদম চকু আগৰ পৰা আঁতৰ হ বুলিছো বডি দিম বাপেকে হত্যাকাৰী বৃত্তি হৈ যাম কিন্তু এইকেইটা অজামিল জন্ম পাইছে মোৰ ঘৰত মোৰ জীৱনটো খাই পেলালি নয়না এইকেইটাৰ গাৰ ৰঙো মোৰ লগত নিমিলে